নমস্কাৰ বন্ধু-বান্ধৱীসকল, মাঘ বিহুৰ শুভকামনা জনালোঁ আৰু মোৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বৰপিঠা বনাইছিলোঁ। আহক মই কেনেকৈ বনালোঁ বৰপিঠা চাওঁ। প্ৰথমতে মই 1.5 কাপ গুড় এনেকৈ মিহিকৈ কুটি লৈছোঁ এটা চচপেনত আৰু মিঠাইখিনিত অকণমান মই পানী দি লৈছোঁ, 1 কাপ দিলেই হ'ব। আৰু এতিয়া আমি এইখিনি গৰম কৰি পনীয়া কৰি লৈ ল'ম। মাঘৰ বিহুত বিশেষকৈ আমি বহুতো পিঠা লাড়ু বনাওঁ। ময়ো আৰু কেইবিধমান বনাম, এটা এটাকৈ বনাই আছোঁ আৰু আপোনালোকে কি বনাইছে কমেণ্ট কৰিবচোন। এতিয়া দেখিছে মিঠাইখিনি ধুনীয়াকৈ পনীয়া হৈ গৈছে। আমি এতিয়া গেছটো বন্ধ কৰি এইখিনি ভালদৰে ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া উতলো আহিছে, বেছিকৈ উতলাব নালাগে, আকৌ মিঠাইটো টান হৈ যাব। সেয়ে এবাৰ উতল আহিলে এইখিনি ধুনীয়াকৈ থৈ দিম। এইখিনি ঠাণ্ডা হ'লে আমি এতিয়া পিঠাগুড়ি বেটাৰটোত কি দিব লাগে চাই লওঁ আহক। এয়া আধা চামুচ চপ লৈছোঁ মই আৰু অকণমান নিমখ দিছোঁ, মিঠাটো তেতিয়া ভালদৰে বেলেঞ্চ হয়। আৰু অকণমান চ'ডা দিছোঁ, আপোনালোকে দেখিছে গোটেই কম। আৰু মই আধা চামুচ বেকিং পাউডাৰ লৈছোঁ। আৰু মই মিঠাই যিহেতু মই গুড় 1.5 কাপ দিছিলোঁ, সেইবাবে মই 3 কাপ পিঠাগুড়ি লৈছোঁ। এতিয়া বাচনটোত মই গোটেই 3 কাপ পিঠাগুড়ি দি দিম। তাৰপিছত মই যিখিনি বস্তু গোটাই লৈছিলোঁ সেইখিনি এটা এটাকৈ দি মিহলি কৰি ল'ম। আপোনালোকে ইয়াতে আটা বা ময়দা আধা কাপো দিব পাৰে। আটা বা ময়দা অলপ দিলে পিঠাটো খুব চফ্ট হৈ থাকে। মই যিহেতু ময়দা বা আটা খোৱা বন্ধ কৰিছোঁ বা এতিয়া মই নাখাওঁ, সেইবাবে মই অকল পিঠাগুড়িৰে বনাইছোঁ। এতিয়া মোৰ মিঠাইখিনিও ঠাণ্ডা হৈ গৈছে, সেইখিনি মই ইয়াতে লগ কৰি দিছোঁ। চেকনিৰে চেকি দিছোঁ, যিহেতু গুড়ত কিবা থাকিব পাৰে, সেইবাবে এইখিনি ভালদৰে এতিয়া আমি চামুচ এখনেৰে মিহলাই ল'ম। এইখিনি ভালদৰে মিহলি কৰিব লাগে, কোনো ধৰণৰ গুটি বা তেনেকুৱা একো ৰ'ব নালাগিব। তেতিয়া পিঠাটো ধুনীয়াকৈ ফুলি আহিব। আৰু আমি এইখিনি যিমান ধুনীয়াকৈ ফেটি ল'ম, সিমান ধুনীয়াকৈ পিঠাটো বনোৱা যাব। ইয়াতে মই চব গুটি দিছোঁ ফ্লেভাৰৰ কাৰণে, তেতিয়া পিঠাটো খাই খুব ভাল লাগে আৰু এটা ধুনীয়া গোন্ধ এটা ওলায়। এতিয়া দেখিছে প্ৰায় ধুনীয়াকৈ এইখিনি গোটা হৈ গৈছে। এনেকুৱা এটা কনচিষ্টেঞ্চি হ'ব লাগে, আপোনালোকে দেখিছে। আৰু এতিয়া আমি এইখিনি ধুনীয়াকৈ ঢাকি মই 2-3 ঘণ্টাৰ কাৰণে থৈ দিম। পিঠাগুড়িখিনি মই ঢাকি থোৱা 2 ঘণ্টা হৈ গ'ল। এতিয়া আমি সৰু কেৰাহী এটা পাতি তাত ধুনীয়াকৈ অলপকৈ দি পিঠাটো পুৰিম আমি। আহক কেনেকৈ দিওঁ চাওঁ। মই কমকৈ দি দিছোঁ প্ৰথমে, আপোনালোকে অলপমান বেছি ডাঙৰ কৰিবও পাৰে। মই যিহেতু বিহুত বহুতো পিঠা লাড়ু বনোৱা যায়, সেইবাবে অলপ চাইজটো সৰু কৰি দিছোঁ। আৰু গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম টু ল' ৰাখিব। তেলটো বেছি গৰম হ'লে আপোনালোকে ল' কৰি ৰাখিলেও হ'ব। আৰু এনেকৈ মই বেলেগ এটা কেৰাহী ছাইডত পাতি পিঠাটো অলপ ভজা লগাইছোঁ। প্ৰথমে এইটোত মই বনাই আছোঁ। জল্দি বনোৱা হ'বৰ বাবে মই 2টা কেৰাহী পাতি লৈছোঁ। এইটোত প্ৰথমে এনেকৈ দি লৈ কাষৰটোত মই ভজাটো লগাই লৈছোঁ, তেতিয়া সুবিধা হয় আৰু সোনকালে বনোৱা হৈ যায়। সেয়া আপোনালোকে দেখিছে কি ধুনীয়াকৈ ফুলি আহিছে। একেবাৰে সহজ পদ্ধতি বৰপিঠা বনাবলৈ। এইটো বৰপিঠা বা তেল পিঠা বুলিও কয়, আমি কিন্তু বৰপিঠা বুলিয়ে কওঁ। ইয়াতে দেখিছে, মই আপোনালোকক গৰমে দেখাই দিছোঁ কি ধুনীয়াকৈ 2টা চাইডে ফুলি উঠিছে। আপোনালোকে এনেকৈ বনাই চাব আৰু কেনেকুৱা হ'ল কমেণ্ট কৰিব আপোনালোকে। মই আৰু 2টামান বনাই দেখাই দিছোঁ আপোনালোকক। এই পিঠাটো বনাই খুব ভাল লাগে, সেইবাবে মই পিঠাটো বিহু আহিলে প্ৰায় বনাওঁ এনেদৰে। কিছুমানে চেনি বা চুৰাৰেও বনায়, চুৰাৰে বনালে বেছি ৰঙা হৈ উঠে। মই গুড়েৰে বনাই ভাল পাওঁ। আপোনালোকে এটা কেৰাহীটো বনাব পাৰে। মই জল্দি হ'বৰ বাবে তেনেকৈ 2টা কেৰাহী পাতি লৈ বনাওঁ, তেতিয়া সোনকালে হয়। কাৰণ সৰু ল'ৰা-ছোৱালী ঘৰত থোৱা কথা, যিমান সোনকালে আজৰি হ'ব পাৰি বেলেগ এটা কাম কৰিব পাৰি। এয়া দেখিছে, এনেকৈ মই গোটেইকেইটা বনাই ল'লোঁ। এয়া দেখিছে আপোনালোকে। আৰু এতিয়া মই ধুনীয়াকৈ ইয়াতে পৰিৱেশন কৰি দেখুৱাই দিম আপোনালোকক। এয়া দেখিছে মোৰ গোটেইকেইটা পিঠাই ধুনীয়া হৈছে। বৰপিঠাটো দেখিবলৈ খুব ভাল লাগে আৰু খাবলৈও ভাল লাগে। এতিয়া আপোনালোকে বেলেগ পিঠাৰ লগত ইয়াৰে 1টা বা 2টা ধুনীয়াকৈ প্লেটত সজাই দিলে দেখাত খুব ধুনীয়া দেখা হ'ব। আজি বনোৱা বৰপিঠাৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ। পুনৰ আকৌ নতুন ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই।